যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই ভিডিঅ'টো তেওঁলোক সকলৰ কাৰণে ভিডিঅ'টো মনোযোগ সহকাৰে চাব। ফেচবুক টিমক আপোনালোকে কেনেকৈ ৰিপৰ্ট কৰিব পাৰে মই সেইটো দেখুৱাই দিম, বলক আমি চাই লওঁ। আপোনালোকে ফেচবুক পেজটো অপেন কৰি ল'ব। অপেন কৰি আপোনালোকে ডেছবৰ্ডত ক্লিক কৰিব। ডেছবৰ্ডত ক্লিক কৰাৰ পিছতে ইয়াতে দেখা পাব মনিটাইজেশ্যন যেতিয়া যাব আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন ইনভিটেশ্যন অনলি এনেকৈ লিখা থাকিব। ইয়াতে আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ ল'ব। তাৰপিছত মই আপোনালোকক এটা নতুন পেজৰ পৰা দেখুৱাই দিছোঁ, যিহেতু মই অলৰেডি কণ্টেণ্ট মনিটাইজেশ্যন পাইছোঁ, তো তাত এইটো অপশ্যন নাই, গতিকে মই এটা বেলেগ পেজৰ পৰা আপোনালোকক মই দেখুৱাই আছোঁ বাৰু। এনেকৈ কণ্টেণ্ট মনিটাইজেশ্যনৰ এইটো এটা স্ক্ৰীনশ্বট লৈ লোৱাৰ পিছত আপোনালোকে বেক আহিব। বেক আহি আপোনালোকে এই 3 লাইনত ক্লিক কৰিব। প্ৰফাইলত থকা 3 লাইনত ক্লিক কৰাৰ পিছতে ইয়াতে আপোনাৰ প্ৰফাইল লিংকটো ইয়াতে কপি লিংক লিখা আছে নহয়, ইয়াতে আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে লিংকটো কপি হৈ যাব। এইটো ল'ব, এইটো লৈ বেক আহিব। বেক আহি আপোনালোকে ডেছবৰ্ডত ক্লিক কৰিব। ডেছবৰ্ডত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে দেখা পাব ক্ৰিয়েটৰ ছাপোৰ্ট। আপোনালোকে ক্ৰিয়েটৰ ছাপোৰ্টত ক্লিক কৰিব। ছাপোৰ্টত ক্লিক কৰি আপোনালোকে তলৰ পিনে আহিব। একদম শেষত দেখা পাব ৰিপৰ্ট এ টেকনিকেল প্ৰব্লেম, ইয়াতে ক্লিক কৰিব। ক্ৰিয়েটিং ৰিপৰ্ট এনেকৈ আহিব। তাৰপিছত আপোনালোকে ইনক্লুড ইয়াতে ক্লিক কৰিব। ইনক্লুড ক্লিক কৰাৰ পিছতে আপোনালোকৰ যদি প্ৰফাইল হৈ থাকে তো প্ৰফাইল চিলেক্ট কৰিব, যদি পেজ হৈ থাকে তো পেজ চিলেক্ট কৰিব। এইটো পেজ আছে, মই ইয়াতে প্ৰফাইল চিলেক্ট কৰি লৈছোঁ। প্ৰফাইল চিলেক্ট কৰি লোৱাৰ পিছতে আপোনালোকে ডেছক্ৰাইব দ্য ইছ্যু, এই ইছ্যুটোত আপোনালোকে বহুত দিনৰ পৰা কষ্ট কৰি আছে, মনিটাইজেশ্যন পোৱা নাই, প্ৰত্যেকটো টুলছৰ ওপৰত আপোনালোকে কাম কৰিছে, ষ্টৰীৰ পৰা লৈ লাইভ কৰাৰ পৰা সকলোবোৰ কাম কৰিছে। কৰাৰ পিছত আপোনালোকে মই পেষ্ট কৰি দিছোঁ। বাকী যিখিনি লিখিছোঁ সেইখিনি মই আপোনালোকক কমেণ্ট বক্সত ৰাখি থৈ দিম বাৰু, আপোনালোকে কপি কৰি ডালিব পাৰিব। তাৰপিছত আপলোড, ইয়াতে আপোনালোকে যিখন মানে স্ক্ৰীনশ্বটটো লৈছিলে সেই স্ক্ৰীনশ্বটটো ইয়াতে আপোনালোকে দি দিব। দি আপোনালোকে আপলোড কৰিব। আপলোড কৰি ওপৰত আপোনালোকে এৰ' চিনটো আছে নহয়, এৰ' চিনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ছাকচেছ বুলি আহিব। কিছুমানৰ মেইলতো বাৰু আহে, কিন্তু আপোনালোকে এনেকৈ ৰিপৰ্ট কৰাৰ পিছত বহুত সোনকালে আপোনালোকে পাই যাব। ৰিপৰ্ট হৈ গ'ল, থেংক ইউ, ফিডবেকো দি দিলে। তো আপোনালোকে ফিডবেকটো পঠাব পাৰে, আপোনালোকৰ ইমেইললৈকে গুচি যাব বাৰু। কিন্তু তাৰ আগতে আকৌ কৈছোঁ মই আপোনালোকে ফেচবুকৰ যিমানবোৰ টুলছ আছে প্ৰত্যেকটো টুলছৰ ওপৰত আপোনালোকে কাম কৰিব লাগিব। যদি লাইভ কৰা নাই লাইভ কৰিব লাগিব, ষ্টৰী দিব লাগিব, লং ভিডিঅ', ৰিলছ সকলোবোৰ দিব লাগিব। কিন্তু দিয়াৰ পিছত আপোনালোকে ৰিপৰ্টটো কৰিব, সোনকালে আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন টুলটো পাই যাব।